हेलो फ्रेंड्स गुड मॉर्निंग मैं मृदुलाई मोर आन এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছে ৰাতিপুৱাৰ পৰাই অকন মোৰ শুই উঠা দেৰিও হ'ল এয়া ব্ৰাশ কৰি লৈছোঁ এনে এটা বায়ে ক'লে আজি তেজপুৰ যাব লাগিব সোনকালে ৰেডি হ তাইও সেই গোখাই চাকি দি লৈছে এখিনি সময়তে ময়ো লৰালৰিকে গা পা ধুই লৈছোঁ কাৰণ তেজপুৰ গৈ পাব লাগিব 9টাৰ ইফালে মই উঠাও মোৰ দেৰি হ'ল আজি এনে ব্ৰেকফাষ্ট কৰিবলৈ নহল আমি তেজপুৰ আহি আছো লৰালৰিতে মানে মোৰ হাতৰ ষ্টিকাৰখিনি অতৰাবলৈ নহল এফালে হাতখনো দেখিবলৈ ইমান বেয়া লাগিছে বাৰ বেগত চেনিটাইজাৰ এটা আছিল উপায় নাপায় হেতু দিয়ে ঘঁহি ঘঁহি হাতৰ ষ্টিকাৰখিনি অতৰালো আৰু কোনো মতে চাওকচোন ইমান ধুনীয়া লাগিছে ন এখানে মই ভিডিও কৰি থৈ দিলো এয়া আমি কলিয়া ভমৰা ব্ৰিজ আহি পালো ইয়া ব্ৰহ্মপুত্ৰখন যে ইমান ধুনীয়া লাগে ন তাকে চাই নো কেতিয়া পাম তেনেকুৱা লাগিছে কাৰণ কি আমি বহুত আমাৰ দেৰি হৈ গৈছিল আহি পাওঁতে আমাৰ বাৰ ছোৱালীজনী পূজাৰ মানে গা ইমানেই বেছি বেয়া ৰাতি মানে কালি বহুত পেটৰ বিষ হ'ল এইকিদিন তাৰ হৈয়ে আছিলে আজি ডক্টৰ ওচৰলৈ আহিবই লগা হ'ল তাই ডক্টৰক দেখালে ব্লাড টেষ্ট কৰি আহিলে তাই আল্ট্ৰাসাউন্ডো কৰিব দিছে তাই পেটৰ বিষ কি বা হৈছে আমাৰ টেনচন এটাও হৈ আছে কি বা ওলাব কি হ'ব সেই আল্ট্ৰাসাউন্ড কৰিবলৈ যাওঁতে মই আৰু কি কৰিম তাক টাইম পাছ কৰিবলৈ মই ফটোকে উঠিছো আৰু এই আল্ট্ৰাসাউন্ড কৰা হৈ গ'ল ৰিপৰ্ট পিছত দিব সেইকাৰণে ইমান সময়নো কি কৰিম গুচি আহাই ভাল সেইকাৰণে আমি আহিলোঁ ভুকো লাগিছে হি উপায় নাপায় মায়ে বান্ধি দিছিলে টিফিনত এই বিস্কিট আৰু ড্ৰাই ফ্ৰুটছ হেয়াকে হি খাইছে সৰু ল'ৰা ছোৱালী ন ভুক লাগিবই আমাৰে ভুক লাগি গৈছে আহি আছো ঘৰলৈ লাষ্টত ময়ো খাইছো আৰু ড্ৰাই ফ্ৰুটছ মোৰো বহুত ভুক লাগি গৈছে উপায় নাই আহি আছো ঘৰ আহি পামহি পাই গ'লোহি ঘৰ তাইও মনটো ইমান মাৰি আছে বেয়াও লাগিছে এয়া ফ্ৰেছ হৈ লৈছো ফ্ৰেছ হৈ চিনেমা এখন চাম বুলি ভাবোতে মায়ে ভাত খাবলৈ মাতিলে ভাতটো খাই লওঁ আকৌ পিছবেলা আকৌ ৰিপৰ্ট আনিব যাব লাগিব আমাৰ ঘৰৰে সকলোৰে মনবোৰ বহুত বেয়া বা আল্ট্ৰাসাউন্ডৰ ৰিপৰ্টত কি ওলাই একো গম নাপাওঁ এয়া অলপ শুই লওঁ এয়া পূজা আহি মোক ধৰে বুলি সি আগতীয়াকৈ মোক সাবতি পেলাই ধৰি আজৰি হৈ আছে পূজাক আহিব নিদিয়ে আৰু ওচৰত এয়া অকণ শুলো খোৱাৰ পিছত উঠি আকৌ তেজপুৰলৈ আহিছোঁ ৰিপৰ্ট ল'বলৈ এয়া ৰিপৰ্টটো লৈ পেলাই আকৌ ডক্টৰৰ ওচৰলৈ আহিছোঁ দেখুৱাবলৈ ডক্টৰে ক'লে তাইৰ ফেটি লিভাৰ হৈছে এ গ্ৰেড সৰু ল'ৰা ছোৱালী একো মানে মেডিচিন দিয়া নাই জাষ্ট ফিজিকেল এক্সাৰচাইজ আৰু ডায়েটিং কৰিব দিছে টেনশ্যনো হয় আপোনালোকে যদি কিবা ইয়াৰ বিষয়ে জানে মোক কমেণ্টত জনাবচোন তাৰপৰা ওলাই আহিলোঁ এবাৰ আৰু কাব্যমে ফুচকা খাই আছে মই নাই খোৱা মই ইমান যিকোনো বস্তু খায়ো নাথাকোঁ এয়া মই আছোঁ আৰু ইফালকৈ তাতে খাই লৈছে পূজাও খোৱা নাই তাইৰো গাটো ভাল নহয় কাৰণে খোৱা নাই এয়া আকৌ ঘৰলৈ ফুচকা খাই আকৌ ঘৰলৈ আহি আছোঁ এয়া মহাভৈৰৱ মন্দিৰ ইমান ধুনীয়া লাগে গাড়ীৰ ভিতৰতো আমি চেলফি উঠিছোঁ তাৰমানে চেলফি উঠিবলৈ মন গ'ল আৰু মোৰ লগত এয়া ঘৰলৈ আহি আছোঁ অলপ দেৰি হৈ গ'ল ঘৰলৈ আহি পোৱাটো ইফালে মনটো ভাল লাগি থকা নাই তাইৰো কি হ'ল তৎক্ষণাতে ঘৰলৈ আহি পেলাই ফ্ৰেছ হৈ লৈছোঁ এনেতে মায়ে চাহ খাবলৈ দিলে মাথাটো বিষাই আছিলে চাহকণ খাই লওঁ চাহ তাহ খাই ল'লোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন ভাল পালে লাইক এটা কৰি দিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কিবা ফেটি লিভাৰৰ বিষয়ে কিবা জনাব থাকিলে জনাবচোন কমেণ্টত কাৰণ আমি একো নাজানো যে বাই বাই